যিটো কামৰূপী ঢুলীয়া, এই কামৰূপী ঢুলীয়াৰ এই ঢোলবিলাকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ঢোলবিলাক কেনেকৈ নিৰ্মাণ কৰা হয়, তাত কি কি চামৰা, কি কি সঁজুলি ব্যৱহাৰ কৰা হয় ইয়াক বাদ্য পৰিৱেশন কৰোঁতে। গতিকে আমি আজি প্ৰথমতে এইবিলাক ঢোলৰ মাজতে আছোঁ আজি। এইবিলাক হৈছে ভিডিঅ'টো ভালদৰে হ'ব। এইবিলাক হৈছে ঢোল। এইবিলাক বৰ ঢোল বুলি কয়, কামৰূপী বৰ ঢোল বুলি কয়। এইবিলাক আমাৰ বিভিন্ন পূজা বিবাহ বা বিভিন্ন মাংগলিক কাৰ্যবিলাক ব্যৱহাৰ কৰা হয়। গতিকে এইবিলাক ঢোলৰ আজি মই এতিয়া আপোনালোকক পৰিচয় কৰিব লৈছোঁ যে ঢোলটো কেনেকুৱাকৈ ব্যৱহাৰ কৰা হয় বা ঢোলটো কি হেৰি নিৰ্মাণ কৰা হয়। এইটো কৈ থওঁ, ঢোল কামৰূপী ঢোল, বৰ ঢোল। আচলতে এইটো ঢোল বুলি কয়, বৰ ঢোল, কামৰূপী বৰ ঢোল। গতিকে এই যিটো ঢোলটো নিৰ্মাণ কৰে এইটো গছৰ দ্বাৰা, আম গছৰ এইটো দুখনৰ দুটা চাউণ্ড ওলায়, মানে এটা আৰু এটা বেলেগ। গতিকে এই চামৰাৰ চাউণ্ড দুটা বেলেগ বেলেগ হয়। গতিকে চাউণ্ড দুটা বেলেগ বেলেগ মানে আপোনাৰ চাউণ্ড দুটা বেলেগ বেলেগ হোৱাৰ কাৰণটো হৈছে কি, চামৰাৰ কোৱালিটিটো বেলেগ। অৰ্থাৎ এইখন চামৰাৰ বেলেগ জন্তুৰ, এইখন চামৰাৰ বেলেগ জন্তুৰ। এইখন মানে আমাৰ সাধাৰণতে ছাগলীবিলাকৰ পৰা ব্যৱহাৰ কৰা হয়, ঘেৰা ছাগলী বা আমাৰ এই যিটো সাধাৰণ ছাগলী এইবিলাকৰ পৰা ব্যৱহাৰ কৰা হয়। এইখন তালি বুলি কয়। আৰু এইখন কোবনি, এই কোবনিখন ব্যৱহাৰ কৰে আমাৰ গৰু ছাগলীৰ চামৰাৰ পৰা। আৰু এই গৰু আৰু এই ছাগলীৰ যিখন চামৰা এই লগ লৈ কিনে আমাৰ এইটো ঢোলটো প্ৰস্তুত কৰা হৈছে। গতিকে আৰু আমাৰ যিটো ঢোল, এই ঢোলটোৰ চাউণ্ডটো, এই চাউণ্ড যিটো কোৱালিটি, এই চাউণ্ড কোৱালিটিটো মিলাবৰ কাৰণে আমি এইবিলাক দোৱান ব্যৱহাৰ কৰোঁ। এইবিলাক দোৱান চাব পাৰে, এইবিলাক দোৱান। এই দোৱানবিলাক ব্যৱহাৰ কৰাৰ ফলত আমাৰ এই চাউণ্ড কোৱালিটি ঠিক হয় বা চাউণ্ডটো আপ ডাউন কৰিব পাৰি। চাউণ্ডটো থেপা পৰি থকা অৱস্থাটো আমি চাউণ্ডটো মিলাই ল'ব পাৰোঁ সেইটো দোৱানবিলাক হেৰি কৰাৰ পিছত। এইবিলাক হৈছে আমাৰ ঢোল কোবা মাৰি, এইবিলাক বাঁহৰে প্ৰস্তুত কৰা হয়। এইবিলাকো মই দেখুৱাই দিম বাৰু ভিডিঅ'টোত, এনেকুৱা এটা ভিডিঅ' বনাই কিনে দেখুৱাই দিম যে এইটো কেনেকুৱাকৈ প্ৰস্তুত কৰা হয়। কেনেকুৱা ভাজ যে এইটো আছে, এই ভাজটো কেনেকুৱাকৈ দিয়া হয় বা কেনেকুৱাকৈ এডাল প্ৰস্তুত কৰা হয়, সেইটো আমি নেক্সট ভিডিঅ'টোত দেখুৱাই দিম বাৰু। গতিকে এবাৰ আমি আহোঁ এই ঢোলটো কেনেকৈ আমাৰ চাউণ্ডটো কোৱালিটিটো মিলি লওঁ বা কেনেকৈ ঢোলটো টানে সেইটো আমি দেখাবলৈ ওলাইছোঁ। দোৱানটো আমি এনেকৈ টানিব লাগিব। আৰু এইটো টানাৰ পিছত এইটো আমাৰ বজাৰৰ কাৰণে প্ৰস্তুত হৈছে। এইটো যিটো আমি টানিলোঁ, এই টানাৰ ফলত আমাৰ যিটো চাউণ্ড কোৱালিটি, সেইটো চাউণ্ড কোৱালিটিটো ঠিকে আছে। দুটা চাউণ্ড আহিছে, ইয়াৰ এটা চাউণ্ড আহে এইটোৰ, আৰু এইটো চাউণ্ড। গতিকে মই বজাই দিছোঁ অলপ।
আছে ঢোল এই প্ৰত্যেকবিলাকৰ চাউণ্ডবিলাক অলপ বেলেগ বেলেগ হয় বেলেগ মানে এইটোৰ সাজটোৰ যিটো আকৃতি অনুযায়ী এইবিলাকৰ মানে চাউণ্ডটো অলপ বেলেগ বেলেগ হয় এইটো যিটো ডাঙৰ এইটো আমাৰ সকলোতকৈ মানে ডাঙৰ দিছোঁ যিবিলাক আছে ঢোল সেইবিলাকৰ ভিতৰত আমাৰ এইটোৱে অলপ ডাঙৰ গতিকে এইটোৰ চাউণ্ডটো অলপ বেছি বাকী যিবিলাক আছে সেইবিলাক ঢোলতকৈ এইটো চাউণ্ডটো অলপ চাউণ্ডটো বেছি আৰু এইবিলাক আছে আমাৰ এইবিলাক আছে মিডিয়াম চাইজৰ এইবিলাকৰ অলপ চাউণ্ডটো আছে তথাপিও যিটো ডাঙৰ ঢোল সেইটোতকৈ চাউণ্ডটো মানে বহুত কম গতিকে আমি এইটো দেখাই দিছোঁ মিডিল ঢোলটো মিডিলৰ চাউণ্ডটো আপোনাক দেখাই দিছোঁ আৰু মই আপোনাক আগতে ক'লোৱে যে তালি বুলি কয় এইটো যিখন হাতে আমি বজাই দিওঁ তালি এইটো আমাৰ ছাগলীৰ ব্যৱহাৰ কৰা হয় যিটো হেৰা ছাগলী বা আমাৰ যিটো ছাগলীৰ যিটো ছাল সেইটো ছালটো শুকাই পেলাই ৰ'দত দি ভালদৰে শুকাই একদম তাৰ লোমটো যিটো সেই লোমটো এৰাই সেইটো মই দেখাই দিম বাৰু কেনেকৈ লোমটো ছাগলীৰ পৰা কেনেকৈ লোমটো এৰি কিনে সেইটোত ব্যৱহাৰ কৰিব পাৰি তাৰ ক্ষেত্ৰত মই ভিডিঅ' এনেকৈ বনাই কিনে দেখাই দিম আপোনালোকক মানে এইটো এবাৰ যিটো হয় কোবনি এই কোবনিটো গৰুৰ ব্যৱহাৰ কৰা হয় মানে আমি গৰুৰ চামৰটো কিনি আনি কিনে ইয়াত এনেকৈ লগাই দিওঁ এইটো আমাৰ যিটো কোবনি কোবৰ কাৰণে ব্যৱহাৰ কৰা আৰু এইটো তালি আৰু এইটো আমাৰ দুইফালে ব্যৱহাৰ কৰা হয় তালি এইটো গতিকে এই দুটা চাউণ্ডটো মিলি কিনে এটা সুন্দৰ চাউণ্ডৰ সৃষ্টি হয় গতিকে সেইবিলাক আমি কিছুমান বল আছে বা বুলনি আছে সেইবিলাক বুলনিবিলাক ব্যৱহাৰ কৰি কিনে আমি বিভিন্ন পূজা সভাত আমি ব্যৱহাৰ কৰোঁ বা সেইবিলাক আৰু বাদ্য পৰিৱেশনটো অলপ নিয়মো আছে সেই নিয়মবিলাক মানে আমাৰ বিভিন্ন কি বুলি ক'ম এইটো বুলনি বুলি ক'লে বুলনি মানে যিটো বাট বুলি যায় বাটেৰে যিটো ৰাস্তাইদি যাওঁ সেইটো কয় বুলনি কয় সেই বুলনি বিভিন্ন ধৰণৰ বুলনি আছে সেইবিলাক বাৰু আমাৰ আগৰ যিবিলাক ভিডিঅ' আমি কৰিম তাত আপোনালোকক ভালদৰে দেখুৱাম বাৰু এতিয়া আমি এইটো দেখুৱাইছোঁ জাষ্ট আপোনালোক চিম্পল আৰু পৰিৱেশন কৰিছোঁ গতিকে আৰু বিভিন্ন ধৰণৰ চেও আছে এইবিলাক বিভিন্ন চেও আমি বিভিন্ন ভিডিঅ'ত আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে আজি আমাৰ যিটো কামৰূপী ঢুলীয়া বুলি ক'লোঁ সেই ঢোলটোৰ আপোনালোকক ইন্ট্ৰডাকশ্যনটো আপোনালোকক আগবঢ়ালোঁ যে এই ঢোলটো কেনেকৈ ব্যৱহাৰ কৰা হয় এইটো আমাৰ আম বুলি কয় আম গছৰ গছডাল কাটি কিনে আমি এনেকৈ শোল বনাই কিনে ভালদৰে খুলি মিলাই কিনে আমাৰ এইটো দুখন চামৰা ব্যৱহাৰ কৰোঁ এই চামৰা দুখন লুকুৱাই কিনে এইবিলাক দোৱানবিলাক যিটো আপোনালোকে দেখা পাইছে এই দোৱানবিলাক আমি তাত লুকাই কিনে এইটো আমি বজাৰৰ কাৰণে প্ৰস্তুত কৰোঁ পৰিৱেশন কৰাৰ কাৰণে আমি এইটো তৈয়াৰ কৰি তোলা হয় আৰু এইটো বজাবৰ কাৰণে এইডাল এনেকুৱা ধৰণৰ মাৰি ব্যৱহাৰ কৰা হয় বাঁহৰ মাৰি বুলি কয় এইটো গতিকে এই বিভিন্ন ধৰণৰ আছে ইয়াতে বিভিন্ন ভাগৰ এইবিলাক আছে আপোনালোকে দেখা পাইছে বিভিন্ন মানে আৰু এইটো বস্তু অকল এটা মূৰাৰ পৰাই আমি এডাল ব্যৱহাৰ কৰিব পাৰোঁ
অনলি 1 আৰু এইবিলাক যে দেখি আছে বিভিন্ন বহুত আগতে এইবিলাক বহুত বনোৱা হৈছে বহুতবিলাক আগতে এইবিলাক আৰু এইবিলাক নতুন বনোৱা হৈছে বাঁহৰ মূৰাৰ পৰা কেনেকৈ বস্তুটো এনেকুৱা বস্তুডাল কেনেকুৱাকৈ বনায় এই বস্তুটো বনোৱাটো আমি নেক্সট ভিডিঅ'টোত আপলোড কৰিম নেক্সট ভিডিঅ'টো বনাই কিনে কেনেকৈ এইটো নাৰিকল কেনেকৈ প্ৰস্তুত কৰে বা কি বাঁহৰ পৰা প্ৰস্তুত কৰে সেইটো আমি ভালদৰে আপোনালোকক দেখাই দিম গতিকে আজিলৈ ভিডিঅ'টো মানে কামৰূপী ঢোলৰ যিটো ইন্ট্ৰডাকশ্যন আপোনালোকে হয়তো ভাল পালে আৰু যদি কিবা আৰু সুধিব লগা থাকে সেনেকুৱাকৈ তলত কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনালে ভাল পাম।